গাইজ আজি ৰাতিপুৱাতে উঠিলোঁ ৰ'ব, কাৰণ এঠাইলৈ যাম পিকনিক খাবলৈ। তো মনটো বহুত মানে কি ক'ম, বহুত ভাল লাগি আছে। তো ভূটান চকীলৈ যাম আৰু বাহিৰে চাওক কিমান কুঁৱলী দি আছে। আৰু এনেকৈয়ে আমি দুখোজমান আগবাঢ়িলোঁ ৰ'ব, আৰু এনেতে দেখিলোঁ আমাৰ ছাৰে আগতে আহি ৰেডি হৈ আছে। আৰু যিহেতু ৰেডি হৈ আছে ন, তো গাড়ীতে বহি দিলোঁ। তো এতিয়া গাড়ী ষ্টাৰ্ট কৰিব। তো গো আৰু ফাইনেলি আহি পালোঁ ভূটান চকী। আৰু ভূটান চকী এইটো ৱাটাৰফলটো চাওক, কি ধুনীয়া সৌন্দৰ্য। আৰু ইয়াত আহি কেনে সকলোৱে ৰন্ধা বঢ়াত ব্যস্ত হৈ গ'ল, আৰু ময়ো এখন বজাৰলৈ গ'লোঁ। তো ভূটানৰে বজাৰ, তো এখন কম দামতে পাওঁ নেকি, তো লৈ ল'লোঁ এখন বড়ো মফলাই 100 টকাত। আৰু যিহেতু ভোকো লাগিছে, তো পলু পকাকে খাম বুলি ভাবিলোঁ, তো ভাজিবলৈ দিলোঁ। আৰু এতিয়া চুবাই এইদৰে খালোঁ, তো বহুত টেষ্টি হয়। আৰু এতিয়া ভূটানখন গোটেই ঘূৰি ঘৰলৈ যাবলৈ ওলালোঁ। দিয়ক তে আজিৰ মিনি ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ।